নমস্কাৰ মই মুজাহিদ হাজৰিকাই এমি আসামৰ বিশেষ অনুষ্ঠান দিনটোৰ সাংঘাতিক নিউজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰথমে দিব বিচাৰিছো দিনটোৰ এটা সাংঘাতিক নিউজ। হয়, ঢিঙৰ সোণাৰী গাঁৱত উদ্ধাৰ হৈছে এটা ৰহস্যজনক মুনা। ঢিঙৰ সোণাৰী গাঁৱত উদ্ধাৰ হৈছে এটা ৰহস্যজনক মুনা। কোনে থৈ গ'ল, কাৰ মুনা, এতিয়ালৈ কোনো খবৰ পোৱা নাই। ঢিঙৰ সোণাৰী গাঁৱত উপস্থিত আছে আমাৰ সাংবাদিক মুস্তাকিন আহমেদ। আমি পোনে পোনে তেওঁৰ লগত সংযুক্ত হওঁ। হয় মুস্তাকিন, হয় আপুনি যদি মোক শুনি আছে তাৰ সমগ্ৰ পৰিস্থিতি জনাব। হয় হয় মই বৰ্তমান উপস্থিত আছোঁ ঢিঙৰ সোণাৰী গাঁৱত। ঢিঙৰ সোণাৰী গাঁৱত এটা মুনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মুনাটোৰ ভিতৰত কি আছে, কোনে থৈ গ'ল, কেতিয়া থৈ গ'ল, কোনোৱে বৰ্তমান এতিয়ালৈ একো খবৰ পোৱা নাই। আৰক্ষী বিষয়াক খবৰ দিয়া হৈছে, আৰক্ষীও আহি এতিয়ালৈ উপস্থিত হোৱা নাই। গতিকে সেই মুনাটোক লৈ, এটা ৰঙা মুনাক লৈ সমগ্ৰ পৰিস্থিতি উত্তপ্ত মুখৰ হৈ আছে। আমি আপোনালোকক দেখুৱাই আছোঁ, কেমেৰা পাৰ্চন জানমণি দেখুৱাই আছে। হয় মুস্তাকিন আপুনি যদি মোক শুনি আছে তাত থকা স্থানীয় ব্যক্তিৰ মন্তব্য জনাব। হয়, আপুনি মুনাটো কেতিয়া দেখিছিলে, কোন সময়ত মুনাটো দেখিছিলে আপুনি? মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহোঁতে দেখিছোঁ মুনাটো। আপুনি মৰ্ণিং ৱাক কৰিব আহোঁতে দেখিছে মুনাটো ইয়াতে পৰি আছে আৰু এতিয়া আবেলি 3টা বাজিলেহি। মুনাটো এতিয়ালৈ মানে কোনো মালিক ওলোৱা নাই যে কাৰ মুনা, কি কথা, এতিয়ালৈ কোনো ওলোৱা নাই তেনেকুৱা? নাই ওলোৱা নাই এতিয়ালৈ। আপোনালোকে আৰক্ষী বিষয়াক খবৰ দিছেনে নাই? খবৰ দিছোঁ, ৰাতিপুৱা যেতিয়া দেখিছিলোঁ তেতিয়া খবৰ দিছোঁ, এতিয়ালৈ অহা নাই। আৰক্ষী বিষয়া এতিয়ালৈ উপস্থিত হোৱা নাই? নাই এতিয়ালৈ হোৱা নাই। বৰ্তমান আৰক্ষী বিষয়া এতিয়ালৈ আহি উপস্থিত হোৱা নাই। মুনাটোৰ ভিতৰত কি আছে, কোনে থৈ গ'ল, এতিয়ালৈ বৰ্তমান কোনো খবৰ পোৱা নাই। হয়, ধন্যবাদ মুস্তাকিন। আগবাঢ়িছোঁ পৰৱৰ্তী নিউজলৈ। নগাঁৱৰ তামোলপুৰত এজন মেধাৱী ছাত্ৰই শিলগুটিত উজত খাই থিতাতে মৃত্যুক সাবটিব লগা হয়। তেওঁ টিউশ্যনৰ পৰা আহি থকা সময়ত ৰাস্তাত পৰি থকা এটা শিলগুটিত উজত খায় আৰু তেওঁ ৰাস্তাত বাগৰি পৰে। হঠাতে তেওঁ মৃত্যুক সাবটিব লগা হয়। নাম আফছাৰ ইছলাম, বয়স 12 বছৰ। হয়, এই মেধাৱী ছাত্ৰজনে টিউশ্যন কৰি ঘৰলৈ আহি থকা পথত ৰাস্তাত পৰি থকা এটা প্ৰকাণ্ড শিলগুটিত উজত মাৰি থিতাতে মৃত্যুক সাবটি ল'ব লগা হয়। গতিকে আপোনালোকেও ৰাস্তাৰে গৈ থকা অৱস্থাত পিৰিক পাৰাককৈ অলে তলে নাচাই ভালদৰে চাই চিতি খোজকাঢ়ে যেন। পুনৰবাৰ সংঘটিত হৈছে ঢিং বজাৰত এক চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে এজন ব্যক্তিৰ ওপৰত ডকাইতে চলালে লুটপাট। কিদৰে ডকাইতে চলালে লুটপাট, সমগ্ৰ পৰিস্থিতি বন্দী হৈছে CCTV কেমেৰাত। আমি আপোনালোকক দেখুৱাই আছোঁ সমগ্ৰ পৰিস্থিতি, কিদৰে দুজন ডকাইতে চাইকেলেৰে আহি এজন ব্যক্তিৰ পৰা টনাৰটনা কৰি তেওঁ মুনাটোক কাঢ়ি নিয়ে। সমগ্ৰ পৰিস্থিতি বন্দী হৈছিল CCTV কেমেৰাত। আমি জানিব পৰা মতে বজাৰৰ মুনাটোত আছিল 3 কেজি আলু, 2 কেজি পিঁয়াজ, 1 কেজি নহৰুৰ লগতে আৰু বিভিন্ন ধৰণৰ শাক পাচলি। হয়, শাক পাচলিৰে ভৰা এই মুনাটো লুটি নিয়ে দুজন ডকাইতে। আমি জানিবলৈ পোৱা মতে তাতোকৈ ডাঙৰ খবৰটো হৈছে যে এই শাক পাচলি মুনাটোত আছিলে তেওঁ নতুনকৈ কিনি অনা 20 টকীয়া দামৰ এটা জাঙিয়া। কি হ'বলৈ ধৰিছে দেশৰ পৰিস্থিতি? আমাৰ হাতত আহি পৰিছে এখন ৰহস্যময় ফটোখন দেখিলে আপোনাৰ চকু কপালত উঠিব। এখন বাইকত উঠিছে 4জন যুৱক। য'ত উঠিব লাগিছিল 2জন যুৱক, তাত উঠিছে 4জন যুৱক। ভাবি চাওক বাইকখনৰ পৰিস্থিতি কি হ'ব। তাতে আকৌ যিজন ড্ৰাইভাৰ, সেই ড্ৰাইভাৰজন ইমানেই শকত এটা হাতীতকৈও শকত। হয়, আপোনালোকে ভাবিব পাৰিছে বাইকখনে কেনেকুৱা অনুভৱ কৰিছে। বাইকখনৰ চকা দুটা হয়তো চিঞৰি কান্দি ক'বলৈ ধৰিছে, মোক বচোৱা, এইকেইটাক বাইকৰ পৰা নুমোৱা। দিনটোৰ সাংঘাতিক নিউজত আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।